নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই এছপি নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিছো। অসমৰ জনপ্ৰিয় প্ৰবীণ অভিনেতা জয়ন্ত দাসৰ আহি পৰিছে এই মুহূৰ্তত এটি বেয়া খবৰ। জয়ন্ত দাস ডাঙৰীয়াক বৰ্তমান ICUত ভৰ্তি কৰোৱা হৈছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ আশু আৰোগ্য কামনা কৰিছো। তেখেত সোনকালে সুস্থ হৈ উঠক তাৰে কামনা কৰিছো প্ৰভু ভগৱন্তৰ শ্ৰী চৰণত। হয়, অসমৰ প্ৰবীণ জনপ্ৰিয় অভিনেতা জয়ন্ত দাসক যোৱাকালি গুৱাহাটীৰ এপ'লো হস্পিটেলৰ ICUত ভৰ্তি কৰে। তেখেত যকৃত ৰোগত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। বন্ধু বান্ধৱীসকল, আপোনালোকেও প্ৰাৰ্থনা কৰক তেখেত যে সোনকালে সুস্থ হৈ উঠে। ধন্যবাদ।